হাই গাইজ, আজি মই খেতিত জেমষ্টাৰ ঔষধ দিম। ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ মই খেতিত বেমাৰ লগা বুলি, মানে কিছুমান পোকে ধৰিছে। জেমষ্টাৰ কেনেকৈ কি পৰিমাণে দিওঁ গোটেইখিনি ক'ম। তাৰ আগত আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ ব'লক। ৱেলকাম টু মাই চেনেল আছামিজ এগ্ৰিকালচাৰ ট্ৰিক্স। ভিডিঅ'টোত দেখুওৱা পোকবোৰ মাৰিবৰ কাৰণে জেমষ্টাৰ ৰেডি। জেমষ্টাৰ দেখাই আছোঁ আপোনালোকক। স্প্ৰে ৰেডি হৈ আছে। স্প্ৰেৰ ভিতৰত এতিয়া জেমষ্টাৰ দিম। এয়া জেমষ্টাৰ ৰেডি। এইটো জেমষ্টাৰ বুলি লিখাই আছে, জেমষ্টাৰ। ইয়াৰ দাম হ'ল 64 ৰুপিজ। ইয়াতে সম্পূৰ্ণ কুস্তিখন আছে। ইয়াতে আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি চাব পাৰে কি কি লিখা আছে। এইটো 10 ml হয়। ইয়াতে মই 2 পেকেট 4টা 6টা 7 পেকেট আনিছোঁ। লগতে টিপ টপ আঠা আনিছোঁ। এইটো টিপ টপ, এইটো 10 টকাকৈ পেকেট লৈছে মোৰ পৰা। এনে 15 টকা লিখা আছে। এইটো 15 টকা লিখা আছে। লগত আৰু এটা বিষ দিম এক্সট্ৰা, আলফা শক্তি। এইটো আলফা শক্তি। ইয়াৰ দামটো হ'ল 80 টকা লৈছে। এইটো 80 টকা লৈছে। এতিয়া এইখিনি ঔষধ এইখিনি খেতিত মাৰিম। এটা মোৰ 4.5 বিঘা মাটি আছে। 3 পেকেটকৈ দিম। 2 বিঘা মাটিত 3 পেকেটকৈ দিম। তাৰপিছত লগত এইটা টিপ টপ আৰু বিষ, এইটো 15 বা 10 ml দিম। ইমানমান দিম। এইটো 10 ml দিম। এইটো এটা মেল হয়, mlটো আনিছোঁ মই। এইখিনি 10 ml হয়। তাৰপিছত এইকেইটা মিক্স কৰি পেলাই 16 লিটাৰ পানী। এটা আমাৰ 8 কঠা মাটি আছে। এইখিনিত মই 3 টেংকি বনাম। 3 টেংকিত সেক দিম। তাৰপিছত সিফালে আছে 2 বিঘা আৰু সিফালে আছে আধা বিঘা। মুঠ আজি 4.5 বিঘা মাটি দিম। কাৰণ যিবিলাক পোক হৈছে মাকেই চাওক না, খাই পেলাই শেষ কৰি পেলাইছে। এইখিনি এতিয়া ঔষধখিনি মাৰিব লাগিব। তাৰ আগত ঔষধখিনি মৰাৰ পিছত আকৌ কেইদিনমান যোৱাৰ পিছত সাৰ মাৰিব লাগিব। অলপ মাৰি পেলাই ডাঙৰ কৰিব লাগিব, কাৰণ সিফালে মাকৈ ছিঙিব পৰা হ'ব আৰু কেইদিনমান গ'লে, কাৰণ ফুল আহিব ধৰিছে মাকৈ খেতিত। আৰু ফুল অহা ভিডিঅ' আপোনালোকক বনাম বোলো। এতিয়া সম্পূৰ্ণৰূপে অহা নাই কাৰণে মই ভিডিঅ' বনোৱা নাই, ফুল গছত ধৰা নাই কাৰণে। নেক্সট ভিডিঅ'টোত আপোনালোকে মাকৈ খেতিত ফুল দেখা পাব কেনেকুৱা। তো ইয়াৰ পিছত ছিঙিম। মই ব্লগ বনাম বুলি ভাবিছিলোঁ, কিন্তু ব্লগ বনোৱা মই টাইম পোৱা নাই। মানে ফুৰিব যাব পৰা টাইম ওলাব পৰা নাই মই। সেইকাৰণে খেতিত লাগি আছোঁ বৰ্তমান। সেইকাৰণে ব্লগ বনাম, কেইদিনমান দেৰি হ'ব, আপোনালোকে চাব ব্লগ। আৰু ইয়াৰ পিছত এইখিনি যেতিয়া জেমষ্টাৰখিনি মাৰি লওঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' থেংক ইউ।